আমি এতিয়া পাহাৰত আহি পালোঁ। খৰি কাটি আছোঁ আমি ভেলাঘৰৰ কাৰণে। এইফালে পিছফালে কাটি আছে জেডি ৱৰ্কিং ভিডিঅ'ই। ডাইৰেক্ট বেক কেমেৰাটো হেৰি হ'ব না? নহয় নেকি? এক বজা লৈ যাম। এক কান্ধা দেখিছে খৰি আমাৰ কাটা হৈ গৈছে অলমষ্ট, আৰু অলপ লাগিব। ভেলাঘৰৰ কাৰণে খৰি কাটি থাকোঁতে হঠাৎ মনত পৰিল, মানে এতিয়াতো সান্দহ খুন্দিব লাগিব, পিঠা বনাব লাগিব। চ' ঢেঁকীৰ কাৰণে খুৰা এডাল মায়ে কৈছিলে যে কাটি লৈ যাবলৈ। তাকে এতিয়া মই কলঠি গছৰ, কিছুমানে চিনি পাব চাগে, কলঠি গছৰ খুৰা বুলি ক'লেতো বহুত ফেমাছ আৰু, তো বিচাৰি যাওঁ ৰ'বা। কলঠি গছৰ মানে খুৰা কাটিব লাগিব। মই দেখাই আছোঁ বাৰু কলঠি গছ কেনেকুৱা, কিমান টান মজবুত। কলঠি গছ দেখিবলৈ এনেকুৱা। এডাল হৈছে কলঠি গছ। বেলেগে ঠাই ভেদে হয়তো বেলেগ নামো হ'ব পাৰে, আমি কলঠি গছ বুলিয়ে কওঁ। দেখিছে এইডাল এনেকুৱা হয় গছটো। কালাৰ অলপ সমান দীঘল চাব লাগিব, বকচ কৰি। তেৰা হ'লে অলপ বেয়া হ'ব। চাই আছোঁ এইবোৰ কলঠি গছ। মই এতিয়া কাটিম আৰু এইডাল দেখিছে ডাঙৰ হ'ব। অলপ তলত কাটিব লাগিছিল, হ'ব সেইখিনি কাটিব লাগিছিল। হ'ব কাটিলে